আজি আকৌ wold generel knowledge লৈছোঁ 5টা প্ৰশ্ন আগৰ নিচিনাকৈ প্ৰতিটো প্ৰশ্নত 10 ছেকেণ্ডকৈ সময় দিয়া হ'ব যদি 10 ছেকেণ্ডতকৈ অধিক সময় লাগে তেতিয়াহ'লে ভিডিঅ'টো প'ষ্ট কৰি শুদ্ধ উত্তৰ দিলে হ'ব ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব কিয়নো মই দিয়া ভিডিঅ'বোৰ সৰ্বপ্ৰথমে আপুনি আগত পাব পাৰে তেতিয়াহ'লে আহক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ পেট ডাঙৰ মুখ সৰু কিলি থয় মানুহ গৰু 1, 2, 3, 4, 5, 6, 7, 8. পেট ডাঙৰ মুখ সৰু কিলি থয় মানুহ গৰু উত্তৰটো হৈছে ঘৰ প্ৰশ্নটো নিশ্চয় উজু আছিলে তেতিয়াহ'লে আহক বন্ধুসকল নেক্সট প্ৰশ্নলৈ আহোঁ ওপৰ পৰা পৰিল টেকেলি তাৰ ভিতৰত 100 ভেকুলী 1, 2, 3, 4, 5, 6, 7, 8. উত্তৰটো হৈছে কঁঠাল তেতিয়াহ'লে আহক বন্ধুসকল নেক্সট প্ৰশ্নলৈ আহোঁ মানুহৰ এনেকুৱা এটা বস্তু আছে যোনটো বস্তুত মাৰিলেও কাটিলেও ওচৰৰ পৰা নাযায় সেই বস্তুটো কিনো 1, 2, 3, 4, 5, 6, 7, 8. উত্তৰটো হৈছে চাহ হয় বন্ধুসকল উত্তৰটো হৈছে চাহ মানুহৰ চাহটোক মাৰিলেও কাটিলেও ওচৰৰ পৰা নাযায় প্ৰশ্নটো নিশ্চয় উজু আছিলে তেতিয়াহ'লে আহক বন্ধুসকল নেক্সট প্ৰশ্নলৈ আহোঁ ভৰি নথকাকৈ বহুত দূৰ যাওঁ য'তেই ৰখাই মই তাতেই ৰখোঁ 1, 2, 3, 4, 5, 6, 7, 8. উত্তৰটো হৈছে বন্ধুসকল ঘড়ী য'তেই ৰখাই সি তাতেই ৰখিব কিন্তু সময় জানো ৰখিব গৈ থাকিব বহুত দূৰ গৈ থাকিব সময় কেতিয়াও নৰখে তেতিয়াহ'লে আহক বন্ধুসকল নেক্সট প্ৰশ্নলৈ আহোঁ আলিয়ে আলিয়ে যাওঁ আহাৰ নাপাওঁ মানুহ গৰু যি পাওঁ পেট ভৰাই খাওঁ 1, 2, 3, 4, 5, 6, 7, 8. হয় বন্ধুসকল উত্তৰটো হৈছে জোকে পথাৰে পথাৰে যাব আলিয়ে আলিয়ে যাব যেনি পায় তেনিয়ে যাব তাত মানুহ গৰু যি পায় নিশ্চয় পেট ভৰাই খাব প্ৰশ্নটো নিশ্চয় উজু আছিলে আজিলৈ ইমানেই আছিলে মোৰ ভিডিঅ'টো যোনসকল বন্ধুৱে মোৰ ভিডিঅ' চাই ভাল পাইছে সেইসকল বন্ধুৱে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানেই বন্ধুসকল নেক্সট ভিডিঅ'ত সকলোকে লগ পাম বুলি আশা কৰিছোঁ জয় আই অসম আজি এই প্ৰশ্নকেইটাৰ ভিতৰত কোনে কিমান শুদ্ধ উত্তৰ দিব পাৰিলে মোক কমেণ্ট কৰি জনাব আৰু 5টা প্ৰশ্নৰ ভিতৰত যোনে 4টা শুদ্ধ উত্তৰ দিব পাৰে তেওঁলোকৰ নাম নেক্সট ভিডিঅ'ত আলোচনা কৰিম আজিলৈ ইমানেই আছিল জয় আই অসম